নমস্কাৰ বন্ধুসকল ফ্ৰীলি ৱেবছাইট কেনেদৰে সজায় ব্লগ কেনেদৰে বনায় এই বিষয়ে মই আজি ভিডিঅ'টোত আলোচনা কৰিম হয় বন্ধুসকল ব্লগস্পটৰ জৰিয়তে আমি কেনেদৰে এটা ফ্ৰীলি ৱেবছাইট বনাব পাৰোঁ সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম ইয়াত কোনো ৱেবছাইট সজাবৰ কাৰণে কোনো ডমেইনছৰ প্ৰয়োজন নহয় সো ভিডিঅ'টো চাই থাকক কেনেদৰে আমি এটা ৱেবছাইট সুন্দৰকৈ বনাব পাৰোঁ আপুনি গুগল কৰম উলিয়াই তাত আপুনি সাৰ্চ কৰিব লাগিব blogspot.com সো ব্লগস্পট হৈছে এনেকুৱা এটা সফটৱেৰ যিটো আমাক ফ্ৰী ৱেবছাইট আমাক প্ৰভাইড কৰে ইয়াত কোনো আমি ডমেইনছ বা কোনো হোষ্টিংৰ প্ৰয়োজন নহয় ডমেইনছৰ প্ৰয়োজন নহয় আপুনি ইয়াত সাৰ্চ কৰক blogspot.com বা blogger.com বুলি আপুনি সাৰ্চ কৰিব পাৰে মই সাৰ্চ কৰিছো blogspot.com সাৰ্চ ইয়া ওলাইছে আৰু আমাৰ স্ক্ৰল ডাউন কোনে যেটো তলত ক্ৰিয়েট ইউৰ ব্লগছ বুলি আছে তাত আমি ক্লিক কৰক তলত সো দেখিবলৈ পাইছে ইয়া মোৰ ব্লগছ বিলাক ওলাইছে মোৰ আগত অলৰেডি কেইটামান ব্লগছ মই ইয়াত বনোৱা আছে সো ইয়াত শো কৰিছে যেতিয়া আপুনি নতুনকৈ ইয়াতে সাইন ইন কৰিব তেতিয়া আপোনাৰ নিউ ব্লগছ বুলি থাকিব সো তলত নিউ ব্লগছ বুলি আছে তাত গৈ আপুনি ব্লগছ বনাব পাৰিব সো মোৰ ইয়াত এসএসএ আসাম বুলি আছে সো এসএসএ আসাম তো আৰু আসাম দাপন মোৰ ইউটিউব চেনেলৰ জৰিয়তে এটা ব্লগছ বনাইছো মই এইটো এটা মোৰ ব্লগ আসাম দাপন এইটো মোৰ ব্লগছ আৰু মোৰ এসএসএ গোৱালপাৰা বুলি এটা ব্লগছ আছে সো মই এইটো ডিজাইন কৰা ব্লগটো সো আপুনি যেতিয়া নতুনকৈ আহিব ইয়াত নিউ ব্লগছ যাব লাগিব তলত যেটো নিউ ব্লগছ আছে তাত আপুনি যাব লাগিব সো দেখিছে ইয়াত বহুত কিটা আমাৰ ডমেইনছ আহিছে অলৰেডি ওপৰ টাইটেল দিব লাগিব আপুনি যি নামেৰে ব্লগ খুলিব হেইটো নামৰ এভেইলেবল হয় না নহয় ইয়াত চেক কৰিব লাগিব প্ৰথমতে মই এটা দিলছো xyz এইটো এভেইলেবল হয় না নহয় তলত চেক কৰিব লাগিব not available দেখায় সো মোৰ নামেৰে এটা চাই লৈছো মোৰ নামেৰে এভেইলেবল হয় না নহয় কাৰণ বহুতে ইয়াত বিভিন্ন ধৰণৰ নামেৰে ইয়াত ব্লগ খুলে সো ইয়াত এভেইলেবল নাথাকে ব্লগ বিলাক এই আনকমন যেটো নাম হেই নামেৰে ইয়াত যদি ব্লগ বনায় তেতিয়া এভেইলেবল দেখায় সো মোৰ নামৰ ইয়াত দেখায় না নেদেখায় মই চাই লৈছো হয় দেখা হৈছে not কৃষ্ণ তো এভেইলেবল দেখাইছে সো ইয়াৰ পৰা আপুনি এটা যিকোনো ডমেইনছ সিলেক্ট কৰক আপোনাৰ ভাল লগা আৰু ক্ৰিয়েট ব্লগ বুলি ক্লিক কৰক সো আপোনাৰ ব্লগটো অলৰেডি হৈ গল সো ইয়াত ডমেইন বাই কৰিব দিছে আমাৰ নো থ্যাঙ্কস দিয়ক আপুনি ইয়াত ভিউ ব্লগছত যাওক এইটো আমাৰ ব্লগছটো অলৰেডি হৈ গৈছে কিন্তু ব্লগছটো আমাৰ একো ডিজাইন হোৱা নাই হোমছ নো পোষ্ট আমি একো পোষ্ট দিয়া নাই সো মোৰ ইফালে ৰাইট সাইডে ইউটিউব চেনেলৰ বিষয়ে দেখা আছে তলত ব্লগাৰত ক্লিক কৰি আমি এই পেজটোত আহিছো তো তলত যাওক আপোনাৰ যেটো থিমছত যাওক থিমছৰ পিছত আপুনি কাস্টমাইজ বুলি আছে কাস্টমাইজত আপুনি যাওক সিলেক্ট কৰক আপোনাৰ থিমছ বিলাক কোনটো ভাল লাগে আপুনি এডজাস্ট কৰক আপোনাৰ ভাল লাগাটো ইয়াত মিলাই দিয়ক এটা কথা মন কৰিব বন্ধুসকল যাতে আপোনাৰ লিখা বিলাক ক্লিয়াৰ হয় সো তাৰ লগত মিলাই আপুনি দি দিব আপোনাৰ থিমছটো সো বেকগ্ৰাউণ্ডৰ কালাৰ মিলাব পাৰিব আপুনি ইয়াত বেকগ্ৰাউণ্ডৰ যেটো আমাৰ লিখনি আছে ডাঙৰ সৰু কৰিব পাৰিব বেকগ্ৰাউণ্ড দিব পাৰিব আপুনি ইয়াত সিলেক্ট বেকগ্ৰাউণ্ড আছে এইবিলাক ইমান বহুত কিটা বেকগ্ৰাউণ্ড আছে ইয়াৰ পৰা যিকোনো বেকগ্ৰাউণ্ড আপুনি এটা সিলেক্ট কৰি ডান কৰি দিলে তাত যাই যাব অটোমেটিক সব ফ্ৰী হয় এইবিলাক
সো মই এটা সিলেক্ট কৰি দিছো ইয়াৰ পৰা ডান কৰি দিম মোৰ ইয়াটো হয়তো আপোনাৰ ভাল নালাগিব পাৰে আপুনি এটা নিজৰ চয়েস মতে আপুনি এডজাস্ট কৰি দিব সো এইটো ভাল নহল চাগে এইটো দিলে কেনেকৈ হ'ব ক্লিয়াৰ হ'ব না এইটো দি দিছো এটা সো এডজাস্টত যাও এডজাস্ট আপোনাৰ ডেস্কটপৰ সাইজ হিচাপে আপুনি এডজাস্ট কৰিব পাৰে ডাউনলোড কৰিব পাৰিব আপোনাৰ যেটো ডিসপ্লে হ'ব এই আপোনাৰ সাইটটো এপ্লাই টু ব্লগছ এখিনি কৰাৰ পিছত এপ্লাই টু ব্লগাৰ্স বুলি দিও এডভান্সড যাও এডভান্সড গৈহে আপুনি ইয়াত ক্যাপিটাল ডাঙৰ কৰিব পাৰিব সো টাইটেল ব্লগছ এটা আছে ব্লগছ টাইটেল আপুনি ইয়াত ব্লগছ টাইটেলত গৈ ব্লগছ টো আপুনি ডাঙৰ কৰিব পাৰিব ইয়াত নাম্বাৰ দিয়া আছে আপুনি কিমান নাম্বাৰ দিয়ে ইনপুট কৰক সৰু হৈ গল এই ডাঙৰ দিব লাগিব এটো ডাঙৰ দিছো সো ইয়াত কালাৰিং চেঞ্জ কৰিব পাৰিব আপুনি কালাৰিং টু চেঞ্জ কৰক ইটালিক স্টাইল to দিয়ক ব্লগ ডেসক্ৰিপচন বিলাক পিছত হয় ব্লগ টাইটেল বিভিন্ন অপচন আছে না আপুনি ইয়াত মিলাই লব পাৰিব আপুনি ডিজাইন কৰিব পাৰিব ব্লগছ বিলাক ধুনিয়াকৈ এপ্লাই টু ব্লগছ ব্যাক টু ব্লগাৰ বুলি দিম ব্যাক টু ব্লগাৰত যাওক সো তো আমি আহিছো মোৰ ব্লগ লৈ আহিছো এটো মোৰ ডেস্কটপত এনেকুৱা দেখা গৈছে আৰু মোবাইলত এনেকুৱা দেখা যাব ব্লগটো সো আমাৰ ব্লগছত কোনো পোষ্ট নাই বৰ্তমান ইয়াত পোষ্টত যাওক আপুনি সো নিউ পোষ্ট আপুনি যি কোনো পোষ্ট আপুনি দিব পাৰে আপোনাৰ যদি ইউটিউব চেনেল আছে আপোনাৰ যদি বিজনেস আছে আপুনি ওয়েবসাইট যাব আপুনি ইয়াত টাইপ কৰক যি কোনো আপুনি ইয়াত ইমেজ ইনপুট কৰিব পাৰিব লেভেল মন কৰিব লেভেলটো খুব ইম্পৰ্টেন্ট আপুনি লেভেলটো নিদিলে গুগলত সাৰ্চত নাহিব আপোনাৰ ওয়েবসাইটটো সো আপুনি লেভেলটো আপুনি নিশ্চয় দিব সো আপুনি ইয়াত ইমেজ চুজ কৰক চুজ ফাইল আপোনাৰ যি কোনো ভাল লগা ইমেজ আপুনি ওয়েবসাইটত ইনপুট কৰিব পাৰিব তাত পাবলিশত যাওক পাবলিশত যাই আপুনি গুগল প্লাছত শেয়াৰ কৰা অপচন দিছে গুগল প্লাছত আপোনাৰ ভিডিওটো আপোনাৰ ওয়েবসাইটৰ বিষয়ে কি দিছে এটো লিখি দিব তাৰপিছত শেয়াৰ কৰি দিব আপুনি এটা কথা মন কৰিব যেতিয়া ভিডিওটো দিব লেভেলটো আপুনি দিবলৈ নাপাহৰিব তেতিয়াহলে শেয়াৰত নাহিব আপুনি যেতিয়া লেভেলটো দিব তেতিয়াহলে বহুত লোকে যেতিয়া গুগলত সাৰ্চ কৰিব আপোনাৰ ওয়েবসাইটটো লৈকে লৈ যাব লেভেলটোৱে সো এইটোৱে লেভেলটো দিলে আপোনাৰ বহুতখিনি ভিউ আহিব আৰু যেতিয়া আপোনাৰ ওয়েবসাইটটোত ভিউ আহে তেতিয়া আপুনি মনেটাইজেশন কৰিব পাৰিব আৰু গুগল এডসেন্সৰ লগত আপোনাৰ একাউণ্টখন কানেক্ট কৰি আপুনি অনলাইন টকা অৰ্জন কৰা সুবিধা অৰ্জন কৰিব পাৰিব সো বন্ধুসকল এইখিনি আছিল আপুনি কেনেদৰে এটা আমি ফ্ৰীলি ওয়েবসাইট ডিজাইন কৰিব পাৰো সো ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে প্লিজ ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সাবস্ক্ৰাইব কৰক আৰু নোটিফিকেশনৰ বাবে বেল আইকনটো অন কৰি চেভ কৰক